करुणा रत्न दिनेश प्रमोद मधुसूदन तुषार राजपक्ष मतीश जय विक्रम महेशा क মই কৈছোঁ এইটো শ্লোকে নহয় কেনে এইটো শ্লোক কি কৈছে ধনুষ্ক আপোনালোকে বুজি পাইছেনে নাই কি কৈছে আপুনি বুজি পাইছেনে নাই নাই ৰাইজেতো নি ৰাইজতো মই পাব অকলে আপুনি মোক নধৰিব অতসোপা মানুহ আছে তেওঁলোকে বুজিব প্ৰমোচনটো আপুনিহে পাব ৰাইজক এসাঁজ খুৱামতো কওক এই শ্লোকটোৱে কি কৈছে কিমান এটা ধুনীয়া সংস্কৃত শ্লোক আমি যদি মন দি শুনিছোঁ হাঁহি ধেমালি আমি সদায় কৰিম কিন্তু ভাল কথাবোৰ আমি এৰাই চলিম নে এই শ্লোকটোৱে কি কৈছে কি কৈছে কি কৈছে কি কৈছে সেইটোকে সুধি আছোঁ আপুনি কওক মই ক'ব লাগে পাল মাৰিছে বিহুটি নাই নাই আমি পালমোৱা মানুহে নহয় কওক 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 মানে একদম বস্তুটো আহি ডিঙিত সুৰসুৰাই আছে অহা নাই দে সুৰসুৰাৰ পৰা উলিয়াই দিয়ক এই কথা কৈ দিবি ব্ৰেক হয় এই শ্লোকটোৱে এটাই কৈছে যে এইজনো ভাবি থাকোঁতে যাবগৈ এতিয়া নাই নাই বাইদেউ কি ভাবিছে নাই নাই মই অকলে এটা ব্ৰেইন যে মই বস্তু ঢুকি পাবগৈ পৰা নাই ধাৰণা অকণমান মগজু দে এইটো কৈছে যে সংসাৰ বুলি একো কথা নাই এই দিয়ক দিয়া আপুনি চলাওক অৰে এই জীৱনত সকলো কথা ইমান গভীৰতাৰে নল'লেও হ'ব এইটো কোনো ধৰণৰ শ্লোক নহয় এইটো হৈছে শ্ৰীলংকা ক্ৰিকেট টীমৰ খেলুৱৈসকলৰ নাম চা ধনুষ্ক গুণত তিলক ধনঞ্জয় কৰুণা ৰত্ন দিনেশা প্ৰমোদ মধুসূদন তুষাৰ ৰাজপক্ষ মতীশ জয় বিক্ৰম কেনে কেনে চবে ক্ৰিকেট খেল নেচায় ন ক্ৰিকেট খেলটো ইমান নাজানে নেকি মোৰ সৈতে একে নেকি চিৰিয়াছলি মই খেল বুলি ক'লে আমি নাম কীৰ্তনীয়া বামুণীয়াটোৱে জানো গাঁও ক্ৰিকেট খেল ইমান নাজানে নেকি কোনে কোনে জানে আমাৰ অসমৰ কোন খেলুৱৈ আছে এতিয়া ক্ৰিকেট খেলত কোন মোৰ ভাল নামটো কি কে বুলিতো জানে মোৰ ভাল নামটো কি বোলে ইল্লে আমি নন্দু ভেংকট সৰপণ্ড স্বামী যে আমি অনুষ্ঠান বেছি দীঘল নকৰোঁ আমি অনুষ্ঠান সামৰিছোঁ আমাৰ বাইলুং ৰিচা অকণমান কিবা ক'ব কৈ অনুষ্ঠান সামৰি দিব হয়নে নহয় সামৰি দিব এইটো কি সামৰি দিয়া তুমিয়ে সামৰি দিয়া তুমিয়ে সামৰি দিয়া আমি অনুষ্ঠান সামৰিছোঁ বহুত বহুত ধন্যবাদ আপোনালোকক খালি মাজতে এটা কথা কৈ থৈ যাওঁ ইমান গেডাৰিংটো য'ত ত'ত নাপাওঁ এখন চিনেমা আহি আছে 2 জুনত আমাৰ শ্ৰদ্ধাৰ মৰমৰ অভিনেতা ৰবি শৰ্মাদেৱ শ্ৰী ৰঘুপতি তা আশা কৰিছোঁ আপোনালোকে চিনেমাখন চাই ৰঘুপতিক উৎসাহিত কৰিব ৰঘুপতিত এটা চৰিত্ৰত মোকো দেখিব ইমান দিন আপোনালোকে ধেমেলীয়া চৰিত্ৰত দেখি আছে মুখলৈ কি চাই আছে শলাগি যাব ধেমেলীয়া চৰিত্ৰত দেখি আছে এইবাৰ ৰঘুপতিত অকণমান বেলেগ ধৰণৰ চৰিত্ৰ এটা কৰিছোঁ মই আশা কৰিছোঁ আপোনালোকে ভাল পাব আপোনালোকৰ দিহা পৰামৰ্শ ৰাখিলে ময়ো আগুৱাই যোৱাত সহায় হ'ব আশা কৰিছোঁ 2 জুনত ৰঘুপতি চাবনে নাচায় থেংক ইউ আমি অনুষ্ঠান সামৰিছোঁ খালি যোৱাৰ আগত এটা কথা কৈ থৈ যাওঁ আমি হাঁহি ধেমালিকৈ ঢেৰ কথা ক'লোঁ কাৰো মনত কষ্ট দিবলৈতো পোৱা নাই খালি আপোনালোকে দায় দোষ নধৰিব যিসকল বয়োজ্যেষ্ঠ আছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব মোক যিসকল ডেকা ল'ৰা গাভৰু ছোৱালী আছে নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি চব কথাতেই আপোনাৰ খেলি মেলি নাই নাই বস্তুটো মোৰ হেৰি হৈ গ'ল কি হেৰি হৈ গ'ল হৈ যায় এনেকুৱা মুঠতে ক্ষমা কৰি দিব চব ভালে থাকক হাঁহি থাকক বেহাৰ চাই থাকক আমাৰ প্ৰীতম ছাৰ মোৰ বাইলুং বাইদেউ ৰিচাক আপোনালোকৰ আশীৰ্বাদ মৰম দি থাকিব এইটোৱে কামনা কৰিলোঁ বোলে হৰি এই তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰোঁ এতিয়া শেষত যে এটা দিয়ে সেইটো দি দিয়ক আমি বিদায় লওঁ আপোনালোকৰ ফালৰ পৰাটো দি দিয়ক Thank you so much. Bye bye. Thank you.